কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি নীৰজ চোপ্ৰা? পেৰিছ অলিম্পিকলৈ সাজুনে নীৰজ চোপ্ৰা? নীৰজ চোপ্ৰাৰ ডিঙিত সুশোভিত হ'বনে পেৰিছ অলিম্পিকৰ স্বৰ্ণ পদক? পেৰিছ অলিম্পিকলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। পেৰিছ অলিম্পিক 2024 ওচৰ চাপি অহাৰ লগে লগে ভাৰতে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া ইভেণ্টলৈ নিজৰ এতিয়ালৈকে সৰ্ববৃহৎ দলটো পঠিয়াবলৈ সাজু হৈছে। 24 জুলাইৰ পৰা 11 আগষ্টলৈকে মুঠ 117 গৰাকী ভাৰতীয় খেলুৱৈ, 70 জন পুৰুষ আৰু 47 গৰাকী মহিলা বিভিন্ন শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, যাৰ লক্ষ্য হৈছে টকিঅ' অলিম্পিক আৰু শেহতীয়া এছিয়ান গেমছত দেশখনৰ প্ৰদৰ্শনক অতিক্ৰম কৰা। ভাৰতৰ অলিম্পিকত যাত্ৰা 25 জুলাইৰ পৰা আৰম্ভ হ'ব ব্যক্তিগত ধনুৰ্বিদ ৰাউণ্ডৰ জৰিয়তে। আনহাতে 27 জুলাই 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টৰ পদকত প্ৰথম শ্বট আহে। 2008 চনত অভিনৱ বিন্দ্ৰা আৰু 2020 চনত নীৰজ চোপ্ৰাৰ ঐতিহাসিক স্বৰ্ণকে ধৰি ইতিহাসত মুঠ 35টা অলিম্পিক পদক লাভ কৰি ভাৰত এতিয়ালৈকে সৰ্বাধিক সফল অলিম্পিক হ'ব পৰা অলিম্পিকৰ বাবে সাজু হৈছে। টকিঅ'ত ঐতিহাসিক সোণৰ পদক লাভ কৰাৰ পিছৰে পৰা চোপ্ৰাই জেভলিন নিক্ষেপৰ ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰি আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। তেওঁ এতিয়াও 90 মিটাৰ নিৰ্দিষ্ট সীমা অতিক্ৰম কৰিব পৰা নাই, যিটো মাইলৰ খুঁটি তেওঁ পেৰিছত লক্ষ্য কৰি ল'ব। আন্তঃৰাষ্ট্ৰীয় চাৰ্কিটত কঠিন সময়ৰ অন্তত 2024 চনৰ বাবে সুদৃঢ় আৰম্ভ কৰিছে প্ৰাক্তন বিশ্ব চেম্পিয়নগৰাকীয়ে। পিটাৰছে নিজৰ কেৰিয়াৰৰ ভিতৰত 4টা ইভেণ্টত 90 মিটাৰৰ সীমা অতিক্ৰম কৰিছে আৰু সেই সকলোবোৰ 2022 চনত আছিল। 2022 চনত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰাৰ পিছত পেয়াৰ্ছ এটা জঘন্য দুৰ্ঘটনাত পতিত হৈছিল, যাৰ ফলত তেওঁ 2023 চনৰ ছিজনটো বহুল সংখ্যকভাৱে সমতাতকৈ কম হৈ পৰিছিল। কিন্তু কাটাৰত 88.62 মিটাৰ থ্ৰ' কৰি তেওঁ 2024 চনৰ পেৰিছত পডিয়ামত স্থান লাভৰ বাবে নিজকে দৃঢ়ভাৱে মিক্সত ৰাখিছে। আধুনিক প্ৰযুক্তিৰ বেঙুনীয়া ৰঙৰ ট্ৰেক্সে নীৰজৰ প্ৰদৰ্শন উন্নত কৰাত সহায়ক হ'ব। এই ট্ৰেক্সত আছে দুটা স্তৰ। প্ৰথম স্তৰত ৰবৰে ভৰি গ্ৰিপ শক্তিশালী কৰিব, থাকিব নমনীয়তা। এই স্তৰে ভাৰসাম্য বজাই ৰখাটো সহায় কৰিব। এই ট্ৰেক্সত যোৱা 2 বছৰ ধৰি অনুশীলন কৰিছে নীৰজে। প্ৰতিপক্ষ শক্তিশালী হলেহে যুদ্ধ জয়ৰ প্ৰকৃত আমোজ পোৱা যায়। নীৰজে জানে যুদ্ধ জয়ৰ গোপন কৌশল। 8 আগষ্টত অনুষ্ঠিত হ'ব পেৰিছ অলিম্পিকৰ ফাইনেল খেলখন। নিউজ ডেস্ক ৰিপৰ্ট, GS News 24/7।